প্ৰিয় দৰ্শকসকল, আজি মই বনাবলৈ লৈছোঁ কলডিলৰ আচাৰ। কলডিলৰ আচাৰ যিসকলে বনাইছে বা খাইছে জানেই কলডিল খুব সোৱাদযুক্ত আচাৰ হয়। মই তাৰ বাবে লৈছোঁ এটা ভীমকলৰ কলডিল। কলডিলটোৰ ওপৰৰ বাকলিখিনি আঁতৰাই মই কোমল অংশ ধুনীয়াকৈ চাফা কৰি ধুই লৈছোঁ। আৰু এতিয়া দুপিচ কৰি প্ৰেছাৰত মই এয়া পানী দিছোঁ। পানী দি বইল কৰি ল'ম 2টা হুইচেল মাৰি। বইল কৰি লোৱা কলডিলটো মই এতিয়া মিহিকৈ কাটি ল'ম কটাৰী এখনে এনেদৰে। কলডিলখিনি মিহিকৈ কাটি ল'লোঁ। নহৰু 5-6 ফুটামান মিহি মিহিকৈ কাটি লৈছোঁ। আদা এটুকুৰা পিহনাত পিহি লৈছোঁ আৰু পকা জলকীয়া 6-7টামান এনেদৰে ফালি লৈছোঁ। এই আটাইখিনি ট্ৰেখনত মই এতিয়া ৰ'দত শুকাবলৈ দিম। কলডিলখিনি এয়া মই শুকুৱাই ল'লোঁ। বেছি শুকাবলৈ দিব নালাগে। পানীখিনি আঁতৰ হৈ গ'লেই কলডিলখিনি জোখৰ হয়, বেছিকৈ শুকালে টান হৈ যাব। লগতে এয়া বাকী আদা নহৰুখিনিও শুকুৱাই ল'লোঁ। কলডিলৰ আচাৰৰ মছলাৰ কাৰণে প্ৰথমে মই ধনিয়া দিছোঁ 2 চামুচ। মেথি গুটি দিছোঁ 2 চামুচ। বগা সৰিয়হ দিছোঁ 3 চামুচ। 1 চামুচ জনি দিছোঁ। এচামুচ কালজিৰা দিছোঁ। 3টা শুকান জলকীয়া দিছোঁ। এচামুচ জালুক দিছোঁ। আৰু এই গোটেইখিনি মই এতিয়া কম জুইত ভাজি ল'ম খুন্দিবৰ বাবে। এয়া আচাৰত দিবৰ বাবে মই তেল গৰম কৰিছোঁ। এইখিনি গৰম হৈছেই, মই এতিয়া গেছটো অফ কৰি দিম। কলডিলৰ গোটেই উপকৰণখিনি মই বাতিটোলৈ বাকি ল'লোঁ। এতিয়া ইয়াত হালধি দিম 2 চামুচ। নিমখ দিম 2 চামুচ। ভাজি লোৱা মছলাখিনি আধা খুন্দা কৰি ল'লোঁ। এইখিনি এতিয়া ইয়াতে দি মিক্স কৰি ল'ম ভালদৰে। কাশ্মীৰী ৰেড চিলি কালাৰৰ বাবে লৈছোঁ এপেকেট। এইখিনিও ইয়াতে দি মিক্স কৰি ল'ম। তেলখিনি অলপ ঠাণ্ডা হ'বলৈ দি কম কমকৈ এয়া বাকী মিক্স কৰি ল'ম। আচাৰখিনি ভাল হৈ থাকিবৰ কাৰণে মই 4 চামুচমান হোৱাইট ভিনেগাৰ দিছোঁ। কলডিলৰ আচাৰত ভিনেগাৰটো অকণমান বেছিকৈ দিলে ভাল। পুৰণা আচাৰ বৈয়াম এটাকে মই ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই লৈছোঁ। ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই ল'লে একো বেয়া নহয়। এই আচাৰখিনি এতিয়া মই এই বৈয়ামটোত ভৰাই দিম। প্ৰিয় দৰ্শকসকল, কলডিলৰ আচাৰ এয়া হৈ গ'ল। যিসকলে আজিলৈকে কলডিলৰ আচাৰ এনেদৰে বনাই খোৱা নাই, তেখেতসকলে এবাৰ বনাব আৰু বনাই কমেণ্ট কৰি জনাব কেনেকুৱা পালে খাই। আৰু যিসকলে মোৰ ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছে, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।